কিন্তু তাৰ বাবে তই চৰম ত্যাগ কৰিব লাগিব। পিতা, মই সকলো ত্যাগ কৰিবলৈ প্ৰস্তুতি। মাত্ৰ এবাৰ জনাই দিয়ক আপুনি মোৰ ৰাজ্যত অশান্তিৰ কাৰণ কি? তেন্তে শুন পুত্ৰ, তোৰ ৰাজ্যত অশান্তিৰ কাৰণ তোৰ নপুংসক পুত্ৰ চন্দ্ৰকেতু। যেতিয়ালৈকে তোৰ ৰাজ্যত তোৰ দ্বিতীয় পত্নী প্ৰভাৱতী আৰু তাইৰ নপুংসক পুত্ৰ চন্দ্ৰকেতু থাকিব, তেতিয়ালৈকে তোৰ ৰাজ্যত শান্তি নহব। মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ মোৰ দ্বিতীয় পত্নী প্ৰভাৱতী আৰু তাই নপুংসক পুত্ৰ চন্দ্ৰকেতু। অনিষ্টজনৰ ৰীতি নিষ্ঠুৰ পৰিহাৰ। কিন্তু এতিয়া মই কি কৰিম পিতা? শুন পুত্ৰ, হাতত হল সোমালে কোনেও হাতখন চাপি নেপেলাই। হাতত হল সোমালে কোনেও হাতখন চাপি নেপেলাই। ফুলডালহে উলিয়াই পেলাই মনত ৰাখিবি পুত্ৰ। হাতখনি ফুলডালহে উলিয়াই পেলাই। হাতত ফুল সোমালে হাতখনি কাটি নেপেলাই। ফুলডালহে উলিয়াই পেলাই। হাতত ফুল সোমালে হাতখনি কাটি নেপেলাই। ফুলডালহে উলিয়াই পেলাই। চন্দ্ৰকেতুক মাৰে বুলি পিতাই ঠিকেই কৈছে। যাওঁ এনে মই নিষ্কৃতজ্ঞ। যাওঁ অগ্ৰসৰ।